নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অসমী ফুড এণ্ড ব্লগিঙলৈ স্বাগতম জনালোঁ। বন্ধুসকল, যিহেতু ৰাস পূজা চলি আছে, গতিকে মই বঙাইগাঁৱৰ কঁঠালবাৰীত ৰাস পূজা চাবলৈ গৈছিলোঁ। গতিকে মই কি দেখিলোঁ সেয়া আপোনালোকক কিছু দেখুৱাব বিচাৰিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো যাতে শেষলৈকে চাই তাৰে মই আপোনালোকক অনুৰোধ জনালোঁ। এতিয়া বলক ভিডিঅ'টোলৈ লেটছ গো। এতিয়া আমি গৈকে ইয়াত থকা মন্দিৰটো সেৱা কৰিলোঁ। তাতে ৰাধা কৃষ্ণ আৰু বিভিন্ন গোপীসকলৰ ফটো আছে। গতিকে আপোনালোকক কিছু কৈ দেখুৱালোঁ। এয়া চাওক, বহুত ধুনীয়াকৈ থাপনা পাতি মন্দিৰটো সজাই তুলিছে। Guys, na dali ko, yung may lalabo dyan.